আমি মোদী ছাৰক স্বাগতম জনাইছো স্বাগতম মোদীজী बिल्कुल হয় আগৰ কেইবাৰো আপোনাৰ লগত মোৰ এক্সক্লুসিভ বাৰ্তালাপ হৈছিল তথাপি আমাৰ এটো পাতল খবৰৰ কথাটো আপুনিটো জানেই बिल्कुल बिल्कुल আপুনি পাতল খবৰ কেতিয়াবা চাইছিল নেকি कल तो मैं देख रहा था খুব ভাল লাগিলে আপুনি চাইছে বুলি শুনি পিছে কেতিয়া ক'ত চালে टीवी पे কেতিয়া চালে कल तो मैं देख रहा था মানে ক'ত চালে किसी टीवी पे হয় কালি চাগে ৰিপিট দিছিলে বুইছা হয় ঠিক আছে বাৰু আপুনি বাৰু মোক মানে আমাৰ অনুষ্ঠানটো যেতিয়া আপুনি চাই আছিলে আপোনাৰ দৃষ্টিত যেতিয়া আমাৰ অনুষ্ঠানটো পৰিছিলে তেতিয়া আপোনাৰ মানে আপুনি মোক দেখিছিলে নে ने ईमानदारी से रिपोर्टिंग किया মই কি কৰি আছিলো বাৰু भड़काने की कोशिश करते हैं আচ্ছা ঠিক আছে कार्ड रखते कार्ड कार्ड रखते कार्ड প্ৰথমবাৰৰ বাবে মোদীজী আপোনাক এটা আমি ইন্টাৰভিউ লৈছিলো পাতল খবৰত সেইদিনাখন আপোনাক মই সুধিব বিচাৰিছো পোনপটীয়াভাৱে সেইদিনাখন আপুনি কি ভাবিছিল মানে আপোনাৰ কেনেকুৱা ফিল হৈছিল কেনেকুৱা লাগিছিল আপোনাৰ मैं चौंक गया কি কয় মোদীজী আপুনি আৰু এনেকে ক'লে মানে কি আৰু ভাল নেদেখি দিয়কচোন মোৰ কথা তেনেকে নাৰ্ভাছ খাই গৈছে আপুনি এনেকুৱা নাৰ্ভাছ হ'ব নালাগে আচ্ছা মানে কেনেকুৱা লাগিছিল আপোনাৰ মানে কওকচোন আৰু কওক थोड़ा झिझक रहा था মানে কি কয়নো মোদীজী মানে মই জিজক ৰহা থা জিজক মানে মানে মোদীজী মানে বুজি পোৱা নাই মানে কি थोड़ा संकोच कर रहा था সংকোচ হয় এইটো আপুনি নাৰ্ভাছ কৰিবলগীয়া কথাই যেহেতু মোৰ সন্মুখত যিসকল ব্যক্তি বহে তেওঁলোকে ভয় কৰে নাৰ্ভাছ কৰে মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি হয়তো তথাপি মই আপোনাক সুধিব বিচাৰিছো আপুনিতো গাঁৱৰ মানুহ মোদীজী আপুনিতো গাঁৱৰ মানুহ তাতে আপুনি সময়ো নাপায় টিভি চাবলে गांव के लोगों को भी टीवी देखने का मन करता है कि नहीं करता है तथापि আপুনি মোৰ প্ৰগ্ৰামটো उनको भी तो कभी सास कभी बहू ही देखने का मन करता है कि नहीं करता है এটো হয় চাই পিছে মোদীজী এইবাৰ মই আপোনাক সুধিব বিচাৰিছো আন এটা প্ৰশ্ন बिल्कुल মোদীজী আপোনাক মই আন এটা প্ৰশ্ন সুধিব বিচাৰিছো আপোনাক যেতিয়া ৰাইজে দৰ্শকে পাতল খবৰত দেখে তেতিয়া মানুহবিলাকে কি কয় तो लोग मेरी मजाक उड़ा रहे थे কিন্তু মই আজি আপোনাক নেৰু अरे तुम तो कितने अच्छे हो মই আপোনাক আজি কিছুমান প্ৰশ্ন কৰিম আপুনি মোৰ প্ৰশ্নৰ সন্মুখত থাকিব আৰু উত্তৰ দিব লাগিব সন্মুখতেই মানে अरे तुम तो बहुत अच्छे हो मोदी जी देखो बच्चे बड़े हो गए हैं ऐसा करो मेरा ये 2-3 लाख रुपया तुम्हारे खाते में डाल दो সেইটো বাৰু ভালেই কথা কিন্তু মানে আপুনি মোক ঘুষ দিবলৈ চেষ্টা কৰা নাইতো बिल्कुल আপুনি আচ্ছা মোক এটা প্ৰশ্ন উত্তৰ দিয়ক মোদীজী আপুনি এনেকুৱা কাৰবাৰবোৰ ক'ত আৰু আগতে মানে কেনেকৈ কৰে हमें जहां भी मौका मिलता है গম পাইছো মোদীজী তেতিয়া হলে আপুনি বহুত ভুল কৰি আছে क्या यही है मेरा गुनाह হয় ज्यादा से ज्यादा ये मेरा क्या कर लेंगे भाई আপুনি ভুল কৰি আছে আপুনি ইয়াৰ শাস্তি পাব মোদীজী नहीं बताइए क्या कर लेंगे अरे हम तो फकीर आदमी हैं झोला लेके चल पड़ेंगे जी
মোদীজী মই আপোনাক সুধিব বিচাৰিছো আগতেও আপুনি বান্ধিলে পইচা দিয়াৰ কথা কয় आपके घर में कोई बंडल आया था क्या? নাই অহা बंडल के बंडल कहाँ जाते थे? কিনো ফাঁকি কথা কয় হে মোদীজী আপুনি মোক मैं हैरान हूँ भाई, भूल गए? কেতিয়া আপুনি মোক কেতিয়া পইচা দিলে কেনেকৈ পইচা দিলে नोटें छप रही थी, महंगाई बढ़ रही थी। নাই মই সেইবিলাকত নাই দে আপুনি तब गरीबों को भी पता नहीं था। নহয় মই নাছিলোৱে আপুনি আকৌ মোক ঠগিব বিচাৰি আছে आ रहा है, आपने देखा होगा। নাই দেখাতো কোন ফালৰ পৰা আহিছে মোদীজী कोने कोने से আচ্ছা মোদীজী মই আপোনাক সুধিব বিচাৰিছো এই যে ইমান কথা ইমান খবৰ ওলাই থাকে আচলতে এই নেতাবোৰ কি মানে কেনেকুৱানো বৰ মানে পাৱাৰ থকা নেকি মানে কেনেকুৱানো अरे नेता होते क्या है, उसकी जेब भर दो यार, काम चल जाएगा। আচ্ছা ও কিন্তু মোদীজী আমিবোৰতো সৰু মানুহ ন নেতাবোৰক লগ পাবলৈ দিগদাৰ আকৌ এই এটিএমতো লাইন পাতিব লাগিব मोबाइल फोन से जो खर्च करना है कर सकते हैं, खरीदना है खरीद सकते हैं। কিন্তু ধৰা পৰিলে আগতে আপুনি এইবোৰ কাম কেনেকৈ কৰিছিল তেতিয়াহ'লে আচ্ছা মোক আপুনি মোদীজী পোনপটীয়াভাৱে এটা উত্তৰ দিয়ক আগতে আপুনি এইবোৰ কাম বৰ এটা ভাল নহয় वो पुराने रास्ते बंद हो गए हैं, ও इसलिए जरा परेशानी ज्यादा है। তেতিয়াহ'লে আমি কি কৰাটো ভাল হ'ব মোদীজী मैं हैरान हूँ। ঠিক আছে মোদীজী তেতিয়াহ'লে মই কিবা এটা ভাবো নেকি ये बिल्कुल হয় বিলকুল মানে মোদীজী আপুনি এটা কাম কৰক আপোনাৰ ভাষণবিলাকত আপুনি যে কয় ভাই ও বেহনো কথাটো আছে সেইকেইটা কি ষ্টাইলত কয় এবাৰ শুনাই দিব নেকি প্লিজ भाइयों बहनों प्यारे भाइयों बहनों 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 भाइयों बहनों